ঘৰটো টাইম টেবল নাই দস্তিচোন ভাল না জানো পিছত কথা পাতিছো দেই ৰাখা কি খবৰ পিছে কিনো কবি ভাই এই ফোনটোত লেভেল এণ্টে যায় কামটো নাই তাকেতো ভাই দে একলা বাদ দি এই শিখৰ তিখৰ কিবা হেল্ডি খোৱা শিখৰে নাই ভাই ভিক্ষাৰী হৈছো নিজে বাল পইচা 1 টকা নাই শিখৰে খাবি যায় তলত কি কলি ভিক্ষাৰী কি হৈছে কিবা আহিছে নেকি মাথাত আইডিয়া আছে দেখো আমি ভিক্ষাৰী কৰিম ভিক্ষাৰী কৰবাৰে ভিক্ষা কেনেকে কৰিব এতিয়া পিছে আইডিয়া আছে মোৰ মাথাত ভিক্ষা কৰিব লাগিব দে এটা বহি যা তই এতে বহি যা মানে আমি এটা কাম কৰো আজিকালি পৰীক্ষা চলি আছে বৰ্তমান চলি গেলে আইডিয়া উঠাব লাগিব মোৰ মাথাত যিটো আছে তোৰ মাথাত সেইটো আছে না এটা কাম কৰ মই কাপোৰ চোৰ বাবা হৈ যাওঁ বাবা হৈ যায় অলপমান এটা যোগ্য কৰি দিওঁ যোগ্য কৰি দি পইচা ইনকাম হৈ যাব ছেকেণ্ডত বা নালহা পইচা ওলাই যাব দে বহি যাওঁ মোৰ নাও লাইট পাবা দেই লাইট বাবা লাইট আছে ওপৰত দে লাইট কৰিব লাগিব দে বহি যাওঁ মই যোগাযোগ দিছো যোগাযোগ কৰি দি মই কাপোৰ চোৰ সলাই লওঁ পইচা ইনকাম হ'বই লাগিব আজি মাল পইচা ইনকাম হ'বই লাগিব আজি মালৰ লগত বিয়াৰো খাম বহুত দিন খাৱা নাই কলা কুকুৰ এটাও খাম ব্লেক ডগ এটা আইও তই মোৰ একেবাৰে মুখৰ কথা কৈ দিছে ভাই মনৰ কথা কৈ দিন খাবা বনে বাল মাল চাল বহি যা এতিয়া বাবা হবা লাগিলে যোগাৰ গিলা ক'ত পাম এই আংচি আংচি এলাখান আছে গলা পিন্ধি দে একদম পইচা ইনকাম হ'ব লাগিব আজি ভাই ভাই পইচা ইনকাম আহিব চাই থাক তই ভাল পইচা দি এই কাষ্টমাৰ আহিব থৈ দি ভাল পইচা কাষ্টমাৰ শিখৰৰ মাথা মাৰিবি বেলেগৰ মাথা নামৰা নামৰা দেই এটা পইচা আহিব পইচা নাই বুলি কৈছে এইগিলা কৰিব আহিল এই মোৰ ভাই থাকে এলাখান ইমাৰ্জেঞ্চি পইচা ভাল মই ৰাখি থৈ দি ভাল আজি মোৰ শিখৰ ডাবল পইচা লাগিব মোৰ থৈ দিয়ে পইচা আংচি পিন্ধিলো বাবা হইলো পুৰা লাগা হলটো পিছি পিন্ধিলো ভাল আছো দে আৰু কিবাকে এক্সাম পাতি কেনে এক্সাম পাতি একদমেই একদম মানে পঢ়া পাতি একো নাই প্ৰত্যেকটো টাইমত ব্ৰেক লাগছে তাকে মোৰো সেনেকুৱা হৈছে একদম কাম নাই চব পাহৰি যাওঁ পঢ়িলেও পাহৰি যাওঁ সদায় পঢ়ো সদায় পাহৰো এইটো কথা এতিয়া এটা চমৎকাৰ আহিলে ভাল আছিল তাকেতো চমৎকাৰ এটা হৈ গ'লে ভাল আছিল কি উপায় নাই ধুনীয়া ভিডিঅ' আছে একদম ইউটিউবৰ মোৰ মনৰ কথা কৈ দিছ দেই একদম ধুনীয়া চাব পাৰি ভিডিঅ' ৰাইনে 3 নম্বৰ পেনছি এই বঢ়িয়া ঐ শিকাৰ আছে এই জলদি টেবলেট চলে হল ভাল পঢ়া মোবাইল চাই দি আছো বহুত কাষ্টমাৰ আহে ন সময় নাপাওঁ সেইকাৰণে এতিয়া মোবাইলতে সেই কৰি দি আছো ঠিক আছে প্ৰব্লেম মানে বহুত ডাঙৰ প্ৰব্লেম সলভ লাগিব আপোনাৰ বৰ্তমান বেয়া অকণমান চলিব গমটো পাইছেই ঠিক আছে মই অলপ দেৰিকৈ কথা পাতি আছো এইকেইজন মোৰ বন্ধু হয় এখেতসকলক অলপমান আশীৰ্বাদ দিয়ক কিবা এক্সামটো ভাল হোৱা নাই বোলে তথাস্তু তহঁতে বাবাক আশীৰ্বাদ দক্ষিণা দিয়া কিবা দক্ষিণা দি দিয়া আশীৰ্বাদ হ'ব ধুনীয়া হ'ব পৰীক্ষা ভাল হ'ব লাগে তোমালোকৰ বাইকৰ চাবি আছে বাইকৰ আশীৰ্বাদ দি দিয়া বাবাই কৈছে ধুনীয়া আশীৰ্বাদ কৰি দিব তোমালোকৰ যি আছে গাড়ীখন মানে গাড়ীখন মোক দিলা নেকি তেতিয়াহ'লে তোমালোকৰ ভৱিষ্যতৰ পৰীক্ষা সকলো দিনেই ভাল হ'ব বাবা মোক মেথছত বহুত নম্বৰ লাগিব কিন্তু মেথছৰ কাৰণে তুমি মোক গাড়ীখন দি দিছা তোমাৰ কিয় পৰীক্ষা ভাল নহ'ব বাবা মোক ইংলিছত লাগে তোমাৰ ইংৰাজীৰ কাৰণে তুমি মোক মোবাইলটো দি দিছা তোমাৰ পৰীক্ষা নিশ্চয় ভাল হ'ব বাবা মই তোমাৰ বাবে পূজা কৰিম বাবা এই ৰচিয়া টেনচন হ'লে বাবাৰ আশীৰ্বাদত চব ঠিক হৈ যায় মানুহৰ প্ৰব্লেম সন্ধিয়া খালি যিমান যি আছে দি চব ভাল হৈ যাব বাবা নমো নমো দে হ'ব যা তোমালোকৰ আশীৰ্বাদ হৈ গেল এই দস্তি শুনছনে শিখৰ খাব কৈছে অলপ আছে দি পইচা যিমান আছে দি শিখৰ আছে না এই ধুনীয়া হ'ব দে হৈছে যা জানতে যা হ'ব যা পৰীক্ষা ভাল হ'ব যা যা বাবা পৰীক্ষা যা আৰম্ভ হৈছে না এ যো ভাই হাজিৰা ওলাই গেছি বাল মালহা বসে ওলাই গেছি জল রাজ বাদ দিছে বাইক খানাতে রইছি না বাইক লৈ যো বাস কি কবি ভাই মোবাইল দিলো বাবাক বিশ্বাস করলু
পৰীক্ষা দিলো পৰীক্ষাও বেয়া হ'ল খেদাও খালো মোৰো খেদা খাইছো কি করবি এটা তো বিশ্বাসঘাত হয়ে গেল বাবাক বিশ্বাস করলো পরীক্ষা দিলে মেথছত বলে 90 পাম 0 পালো 0 তোকো কৈছিল না কে মোকো কৈছিল ইংরেজি রেঙ্কে পাম বলে এ ঘৰৰ খেদা হলো ঘৰৰ পৰা খেদা এতিয়া আমি ক'ত যাম কচোন কবাত হাজিৰা কৰিব লাগিব হে আর উপায় নাই কি করবি আর উপায় নাই ও কি হয় এত কি বুঝিছা আলোর এ নস্তিরা আর একদম কি হচ্ছে দে একলা বুঝিছা কি ওখানে এই তোর কপালা কি হল এই বিকাশ তুমি কো আমি তোর মানে আবার পরীক্ষা রেডি হলাম কি হল পরীক্ষা দিল পরীক্ষা দিলি হ্যাঁ কেন পরীক্ষা আছে এটা বাবাক বিশ্বাস করলো বাবা আজিকাল তুই বাবা বিশ্বাস করো হবে হ্যাঁ মোবাইল দিলো বাবাক মই বাইকৰ চাবি তুলি দিছো চাবি দিছে তুই কি পাগলা আছে নাকি আর তুই কি মোবাইল দিছে মোবাইল দিছো চলি কি হবো আর বাবাক বিশ্বাস করা আজিকালি কোন বাবা বলছি চাও কোন বাবা চাও আজো বলছি এটা তোর ভাই ও হয় তাহলে তোর ভাই হ্যাঁ তোর ভাই গুবিল নাম্বার এই নাম্বার দে কে ও এ লে তোর গাড়ি দে এখন তোর গাড়ি আসো বাবা গম্বা চুজে জো কলেজে বসে একদম বঢ়িয়া মজা মানে নতুন মানে দোস্তি মাথা মাৰিছো আহিছো তুমি বাদ দিয়া মই মাথা মাৰিছো মানে মই যোগ চাগৰ হেৰিতে মাথা মাৰ ভালকে পঢ়ৰ পৰীক্ষা দি ভালকে নিজে পাছ কৰিবি গম পাইছা কষ্ট কৰি পঢ়ৰ এইবিলাক ধকাবাজি নুশুনবি বাবা চাবা চব বন্ধ হয় গম পাই বিলাক ঘৰা ঘৰি যো এতিয়া যো